কবিতাৰ শিৰোনাম সময়ে সলনি কৰি ল'লে। পিতাই, তই যে আজিকালি কাহিলি পুৱাতে কান্ধত নাঙল লৈ পথাৰলৈ নোযোৱা হলি। আই, তয়োচোন পিতাইৰ হাঁচতিখন বান্ধি নিদিয়। চাচোন, ভঁৰালৰ কান্ধৈত নাঙলৰ ফালখন কেনেকৈ মামৰ ধৰিলে আৰু কজলা কাজলি বগাই দমৰাই ভৰি থকা গোহালিখন তেনেই উদং হৈ পৰিল। আই, তোৰ মনত পৰেনে হাঁহৰ গঁৰালৰ ডাঙৰ ডাঙৰ আমলৰীয়াটো যে আমাৰ ন ভৰিৰ ভোজন হয়। পথাৰত পুৱাৰে পৰা ৰোৱনীৰ খিল খিল হাঁহি আৰু আগে যা আবেদ শব্দই পথাৰখন সুমধুৰ সুৰৰ জংকাৰ। হাই, আজিকালিচোন এইবোৰ নোহোৱা হ'ল। পথাৰত দৈত্যৰ দৰে ধপ ধপ শব্দ, ৰোৱনীৰ হাঁহিবোৰ ক'ত হেৰাল? তই জানো সেই শব্দৰ সৈতে চিনাকি আছিলি? মোৰো নাছিল। সৌ সিদিনাৰ কথা চাচোন, সময়ে সলনি কৰি পেলালে। আজি মোৰো ভাল লাগে তোৰ দৰে পথাৰৰ বোকাৰ সুগন্ধ। তয়ো আজি পথাৰলৈ নাযাওঁ। বাট বিষ, গাঁঠিৰ বিষে তেনেই জুৰুলা কৰিছে নহয়। হেৰা, মোৰোচোন সময়ৰ নাটনি। স্মৃতিৰ গৰখাতে থাকক সেই বৰ্ণিল মুহূৰ্তবোৰ। পিতাই, তইচোন মাছলৈও নাযাওঁ। আমাৰ শিঙৰি জানটো তেনেই অকলশৰীয়া হৈ পৰিল নহয়। আগতে মাছমৰীয়াহঁতৰ কত যে উফন্দ। এৰা, আজিকালি ময়ো বৰশী নাবাওঁ। সময়বোৰ তেনেই সলনি হৈ পৰিল। মানৱতাৰ আন্তৰিকতা, মৰম, ভালপোৱা আজিকালি যন্ত্ৰত আবদ্ধ। আই, তই বেজাৰ নকৰিবি, সময়ে সকলো সলনি কৰি ল'লে। তই আৰু ময়ো একেই হৈ থকা নাই। ধন্যবাদ।